সেই গাইজ চব চুলি তুলি কাটি দিলে আজি ফাইনেলি। তো টেক শ্বুট চব কাপোৰ চাপোৰ দিয়া হৈ গ'ল। তো আজি চুলি তুলি কাটি দিলে চবৰে। তাৰপৰা কাইলৈ একাউণ্ট খুলিবলৈ যাম আৰু মানে আজিয়ে খুলিবলৈ দিছিলে, কিন্তু আমি SBI খুলিম বুলি ভাবিছোঁ লগৰকেইটাই। মানে পাঞ্জাৱ এইবোৰ আছে, কিন্তু এইবোৰ ইমান মানে ভাল নালাগে আগৰ পৰাই যিহেতু মানে SBI চলাই আছোঁ। তো চক আজি ফাইনেলি টকলা কৰি দিলে গোটেই। কি যে হ'ব আৰু ন। চুলি তুলি কাটি দিলে গোটেই ঠাণ্ডা, এনেই শ্বিলঙত বহুত ঠাণ্ডা, তথাপিও চুলি তুলি কাটি দিলে আৰু এতিয়া মানে টুপি নিপিন্ধাকৈ থাকিব নোৱাৰিম। গোটেইগাল লগৰ যিমানগাল আছে গোটেইগাল টপা হৈ আছে, ঠিক আছে। যাদৱজী ভাই যাদৱ টাকলু টাকলু এই বিজি হ'লে টাকলু আছিলে মানে লগৰ সেইজন মানে হেৰিলৈ গৈছে, একাউণ্ট খুলিবলৈ গৈছে। আমি SBIত খুলিম। তো আজি মানে দেৱালী, আজি মানে যিহেতু অল ইণ্ডিয়া বেংক ন অফ আছে, বাকীবোৰ খোলা আছে, সিহঁত গ'ল খুলিবলৈ। তো আমি SBIতে খুলিম আৰু আপোনালোকৰ যেতিয়া আহে SBIতে খুলিব। মানে SBIটো ভাল, ঠিক আছে। SBI যিহেতু মানে গভৰ্ণমেণ্ট বেংক হয়, তো যোনবোৰ প্ৰাইভেট বেংক সেইবোৰ নুখুলিব, ইমান মানে ভাল নহয়। SBIত খুলিব আপোনালোকে। তো আমি কাইলৈ SBIত খুলিমগৈ। তো আজি আপোনালোক ভিডিঅ'টো মানে নৰ্মেল আছিলে, চুলি কথা দেখুৱাই দিম বুলি ভাবিলোঁ। তো আপোনালোকৰ আহিলে এনেকৈ থকলা হৈ থাকিব লাগিব 7 মাহ, প্ৰায় 4.5 মাহৰ কাৰণে এনেকৈ, মানে যেতিয়ালৈকে ট্ৰেইনিং খতম নহয় আপোনালোকে এনেকৈয়ে টপা হৈয়ে থাকিব লাগিব, ঠিক আছে। তো একো নাই, চবেই এটা ট্ৰেইনিঙত মানে পূৰা এনজয় কৰিব লাগে, চবেই এনেকৈ এনজয় কৰিব। তো আহক আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক 2025ৰ বাবে। আৰু যোনে যোনে টিআৰ আৰ্মি দিব, যোনে টিআৰ আৰ্মিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে ভালকৈ কৰি থাকক। নৱেম্বৰত আছে, 12-13 একদিনত আছে ফিজিকেল। আৰু যোনে যোনে অগ্নিবীৰ দিব, ফেব্ৰুৱাৰীত আকৌ এপ্লাই চলি যাব, ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। তো সকলোকে অল দ্য বেষ্ট। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় হিন্দ।